হেল্ল' গাইজ, ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ গুৱাহাটীখনত আপোনালোকে দেখিবলৈ পালে যে আশ্ৰমখন 5 দিনৰ ভিতৰত খালী কৰাৰ বাবে অফিচিয়েল চৰকাৰী নটিচ পেহীয়েকৰ হাতলৈ আহিছিল। ইফালে আকৌ আদি আৰু অদিতিয়ে পেহীয়েকৰ আশ্ৰমখনলৈ গৈছিল আৰু পেহীয়েক আৰু তেওঁলোকৰ মাজৰ ভুল বুজাবুজিবোৰ শুধৰাবলৈ চেষ্টা কৰিছিল। আৰু তেতিয়া পেহীয়েকে আশ্ৰমখনলৈ অহা নটিচখন অদিতিৰ হাতলৈ তুলি ধৰিছিল আৰু কৈছিল যে আমাৰ শহুৰ দেউতাই আমাৰ আশ্ৰমখনৰ মাটিখিনি তোমাৰ যৌতুক হিচাপে বিচাৰিছে। কুল ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে আশ্ৰম খালী কৰাৰ বাতৰি পাই তেনেই ভাঙি পৰিব আৰু তাই মনে মনে বহি নাথাকি আশ্ৰমৰ লোকসকলক বচাবলৈ আৰু মাটিখিনিক ৰক্ষা কৰিবলৈ অদিতিয়ে আইনী যুঁজ দিয়াৰ সিদ্ধান্ত ল'ব আৰু এই ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় হ'ব। তেতিয়া বাৰু আদিয়ে দেউতাকৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দি অদিতিৰ লোক দিবনে, জানিবলৈ পাব ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব অনাবিল আৰু হাজৰিকাই যে আশ্ৰমৰ মাটিখিনি মনে মনে তেওঁলোকৰ নামত কৰিবলৈ লৈছে, এই কথাটো গম পাব আৰু তেতিয়া অভিয়ত ভাগৱতীয়ে এই 5 দিনৰ নটিচৰ সুযোগ লৈ আশ্ৰমৰ মাটিখিনি নিজৰ নামলৈ আনিবলৈ সকলো প্ৰচেষ্টা হাতত ল'ব আৰু অতি শীঘ্ৰেই যাতে আশ্ৰমৰ মাটিখিনি তেওঁৰ নামলৈ কেনেকৈ আনিব পাৰি তাৰে কথা চিন্তা কৰিব। কিন্তু এতিয়া বাৰু আদিতিয়ে এই ষড়যন্ত্ৰৰ ৰহস্য ফাদিল কৰিব পাৰিবনে? এতিয়া বাৰু আদিয়ে কেনেকৈ অদিতিৰ কাষত থিয় দিব আৰু কিদৰে অদিতি এই কাৰ্যত সহায় কৰিব, জানিবলৈ পাব ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত। এতিয়া বাৰু আদি আৰু অদিতিয়ে এই 5 দিনৰ ভিতৰত আশ্ৰমখন বচাই পেহীয়েকৰ একমাত্ৰ বিশ্বাসী ছোৱালীজনী হৈ দেখুৱাব পাৰিবনে, জানিবলৈ পাব ধাৰাবাহিকখনৰ আহিবলগীয়া খণ্ডটিত। এইফালে আকৌ আদি আৰু অদিতি এই মহাৰণত তেওঁলোক দুয়োকে কোনে সহায় কৰিব আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। যদিহে বকুল ধাৰাবাহিকখন চাই আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধাৰাবাহিকখনৰ এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।